হৈছে লগৰ দীপেন, এয়া সিও লৈছে, আৰু এইফালে আছে আমাৰ SBP ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। চ' ৰঙালী বিহুৰ শুভেচ্ছা থাকিল সকলোকে, বছৰটো ভালে ভালে পাৰ হয় যাতে চবৰে। চ' আজিতো চৰক পূজা, আজি মই এতিয়া ওলাই আছোঁ। চ' আজি কি হয় আপোনালোকে দেখাম বুলি কৈছিলোঁ, আজি দেখাম আজি। চ' ওলাওঁ এতিয়া, ব'লক। এতিয়া আমি মেলালৈ ওলাই আহিছোঁ। এতিয়া ইমান এটা ভিৰ হোৱা নাই, ত' অলপ ভিৰ হৈছে। লগৰ আহি আছে, আমাৰ বিজয় ভাই আহি আছে হেনো, তাৰ কাৰণে ৱেইট কৰি আছোঁ। পাপু তো আমাৰ এজন আহিছে, এয়া পাপু। এইটো ল'ব আৰু ক'ত ল'ব, পিঠিত ন মুখতে ক'ত সোমাব, জিভাত সোমাব হেনো। চ' লগৰজনৰ কাৰণে অলপ সময় ৱেইট কৰি ৰখি আছোঁ, সি আহি লওক, তাৰপিছত আকৌ একেলগে ফুৰিব যাম বুলি ভাবোঁ। ভাস্কৰ দাক লগ পাইছোঁ, তাৰপিছত আমাৰ এই ভণ্টিজনীক লগ পালোঁ, কিন্তু তথাপি বিজয় অহা নাই এতিয়ালৈকে। চাবলৈ গৈ আছিলোঁ, আমাৰ বেদেতিৰ ভাই আহি গ'ল। নামটো কোনে কোন? বিজয়। আমাৰ বিজয় ভাই আহিছে, বহুত কষ্টত আহি পাইছে বোলে, গাড়ী চাড়ী এটাও নাই, সেইটো কাৰণে বাইক লৈ আহিছে ডাইৰেক্ট। বাইক লৈ আহিছে, বাইক লৈ আহিছে ন? কোনটো লাগিছে? আৰু নবুক আনিম বুলি কৈছিলে, নানিলে নবুক, কিয় নানিলে সিয়ে জানিব। অলপ কচোন বাৰু। হ'ব তুমি ব্লগ বনোৱা বন্ধ কৰি। ত' আমি গৈ আছোঁ এতিয়া, আৰু আমি একেলগে যাওঁ এতিয়া, অলপ মেলা চেলা ফুৰোঁ। ৰখি আছিলোঁ, চ' এতিয়া মেলাটো মেলা অলপ লাগিছে, কাৰণ এইফালে পূৰা ভিৰ হৈছে। এতিয়া আমি ভিৰৰ সৌন্দৰ্যটো এতিয়া দেখা পাম, কাৰণ আমাৰ ভাবি আহিছে, ভাবিক লগ কৰিব গৈ আছোঁ। ভাবি কোনো নাই, লগৰ কেইজনমান আছে, লগৰ কেইজনমানক লগ কৰিম। সেইটোৱে, ভাবি কোনো নাই। আমাৰ ফুটা কপাল, আমাৰ কপালত এইবোৰ নাই, সিহঁতৰে আছে। সি আনিম বুলি কৈছিলে কিন্তু নানিলে, এতিয়া বেয়া কৰিলে। চ' আপুনি এবাৰ ভিউটো চাওকচোন, কেনেকুৱা লাগিছে, চাই লওক। মেলাত আহিলোঁ, মেলাত আহি পেলাই আমাৰ বন্ধুক লগ পালোঁ, মোৰ ভাই। চ' ইয়াৰ নাম হৈছে বিকাশ, আৰু ইয়াৰো এটা ইউটিউব চেনেল আছে, চেনেলটোৰ নাম হৈছে বিটু ব্লগ। চ' ইয়াক অলপ ছাপোৰ্ট কৰিব, যাতে ইও ভাল ভিডিঅ' কণ্টেণ্ট লৈ আহি আছে। চ' ই এতিয়া ব্লগিঙত লাগি আছিলে, ত' মই আহিছোঁ, আহি পেলাই মোৰ দেৰি হ'ল অহা, ই আগতে আহিলে, আহি পেলাই এতিয়া আৰু হ'ব আৰু কি, বহুতেই ভিৰ হৈছে মেলা। যোৱাবাৰতকৈ এইবাৰ অলপ বেছি ভিৰ হৈছে, কাৰণ যোৱাবাৰ কৰোণা সংক্ৰমণৰ কাৰণে ইমান এটা ভিৰ হোৱা নাছিলে, এইবাৰ কিন্তু অলপ বেছিকৈ হৈছে ভিৰ। চ' আপোনালোকে চাওকচোন বাৰু। ইয়াৰে আছিলে গিম্বলটো, চ' চাওঁ কেনেকুৱা লাগে। গিম্বল দি এটা বা দুটা ক্লিপ লওঁ, চাওঁ কেনেকুৱা লাগি আছে। ধুনীয়া লাগিব। চ' গাইজ, গিম্বলটো মোৰে হয়, মোৰ দাদা হয় যেতিয়া লগতে কৰিছোঁ। ত' আপোনালোকে চাই থাকক ভিডিঅ'টো, আপোনালোকক ভাল লাগিব। আগত যাতে আমি ভাল ভিডিঅ' দেখাব পাৰোঁ, তাৰ এটা উৎসাহ আপোনাৰ পৰা ল'ব বিচাৰোঁ। আমি বৰ্তমান ফাৰ্ষ্ট ব্লগিং কৰি আছোঁ, ত' আমি ইমান এটা নাজানো। আপোনালোকে আমাক উৎসাহ এটা দিলে আমি যাতে আগবাঢ়িব পাৰোঁ। মোৰ কাৰণে ইমান কোৱাৰ কাৰণে ত' ভালেই লাগিছে বাৰু, কৈছে যাতে আমি প্ৰথম বনাইছোঁ নতুনকৈ ভাল কণ্টেণ্ট বিচাৰিম। চ' এতিয়া আগফালে চাওকচোন, আপোনালোকে অলপ আগফালৰ মই দেখাই আছোঁ সৌন্দৰ্য। शंकरा आदिदेव शंकरा हे शिवाय शंकरा तेरे जाप के बिना भोलेनाथ शंकरा चले ये सांस किस तरह हे शिवाय शंकरा मेरा कर्म तो ही जाने क्या बुरा है क्या भला। ये এটা এনেকুৱা ভিডিঅ' বনাব পৰা নাই, চ' চান্সে পোৱা নাই, যোনফালে যাওঁ খেলি মেলি ওলাই দিয়ে। কি ক'ব, সৰু কৈছোঁ সেইকাৰণে ওলাই দিয়ে। तेरे रास्ते पे मैं तो आँख मूंद के चला, तेरे नाम की जोत ने
सारा हर लिया तमस मेरा। नमो नमो जी शंकरा, भोलेनाथ शंकरा, जय त्रिलोकनाथ शंभो हे शिवाय शंकरा। नमो नमो जी शंकरा, भोलेनाथ शंकरा, रुद्रदेव हे महेश्वरा। দেখা পাইছে গৰু বিহু প্ৰথম দিনাখন পাবৈত কেনেকুৱা ধৰণৰ বিভিন্ন আমাৰ হেৰি দেখুওৱা হৈছে। এইবোৰ আমাৰ কলা সংস্কৃতি পাবৈ বহুত আগৰ পৰা চলি আহিছে। সেইকাৰণে এনেকুৱা ধৰণে বহুত আগৰ পৰা চলি আহিছে, সেইকাৰণে এতিয়ালৈকে চলি আছে আৰু আগলৈ চলি থাকিব। আপোনালোকে ডিপেন এয়া ইউ লৈছে আৰু এইফালে আছে আমাৰ এইটো ৰাধে, এইটো আমাৰ বাবু। এয়া এটা টিম একেলগে আছে। পাঁচালিৰ পৰা আহিলোঁ, পাঁচালিৰ পৰা আহি পেলাই এতিয়া মন্দিৰলৈ গৈ আছোঁ। বহুতে গৈ আছে আৰু বহুতে আহিও আছে, বহুত মানুহ গৈ আছে, বহুত মানুহ আহি আছে। ত' ময়ো এতিয়া গৈহে আছোঁ। বহুতে মানে ভিৰে হৈছে, এইফালেও ভিৰ এইফালেও বহুত। মানে এই মেলাটো য'তে ত'তে নহয়, এক হিচাপে পাবৈত হয়, বিশ্বনাথ চাৰিআলি পাবৈত হয় আৰু এইফালে মোনাবাৰীত হয় নেকি, বিশ্বনাথ চাৰিআলি মোনাবাৰী তাত হয় চাগে। আৰু এনেকুৱা কথা ইমান এটা নাজানো, দুটা জেগা বুলি জানো মই। ত' আপোনালোকে চাওকচোন কেনেকুৱা আজি মানে সেইফালৰ মই দৃশ্য দেখাইছোঁ আপোনালোকে চালে। চ' আজি ভিডিঅ'টো বহুত কষ্ট হৈছে চাগে, আজি এনেকুৱা ভিৰৰ মাজত বনাবলগীয়া হৈছে। চ' আজি একেবাৰে লাইক যদি ভিডিঅ'টো চাইছে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আৰু লগতে গৈ পেলাই মোৰ ইনষ্টাগ্ৰামত লিংক দিয়া আছে তলত, ইনষ্টাগ্ৰামত গৈ পেলাই ফ'ল' এটা কৰি দিব। ব্লগিং কৰিব হ'লে বহুত কষ্ট। মইতো আগতে ভাবিছিলোঁ ব্লগ বনোৱাটো ইমান এটা একেবাৰে সাধাৰণ কথা বুলি ভাবিছিলোঁ। ত' মানুহৰ মাজতো লাজ লাগে অলপ বনাবলৈ, কি কয় বনাবতো লাগিবই, সেইকাৰণে লাজ চাজ একো নকৰাকৈ এইটো বনাইছে। কিন্তু মোৰ মানুহৰ মাজত বনোৱা মানে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয়। মোৰ মেলা চেলাকৈ পিছত এটা বনোৱা নাই এনেকুৱা। চাওকচোন বাৰু ভিডিঅ'টো কেনেকুৱা, বেয়া লাগিলে কৈ দিব, কমেণ্ট কৰি জনাব বেয়া লাগিছে যদি। আহি পেলাই সোমাই থাকোঁতে আমাৰ ৰাহুলক পাই গ'লোঁ। ত' আহিলক পালোঁ। ই চাগে আহিছিলে, কোন আহিছে নাজানো। ই আৰু ইয়াৰ পাপা আহিছে, ত' দেখাই আছোঁ আৰু। ইয়াতে লগ পাই গ'লো এতিয়া। এইয়া মোৰ ভাইটি, এই বাইদেউ, ফেমিলিবোৰ ইয়াতে লগ পাইছোঁ। মই ঘৰৰ পৰা বাদ দি ইয়াত আহি পেলাই লগ পাইছোঁ। ভাইটি এইয়া দাদা এটা আহিছে ফুৰিবলৈ, ময়ো ওলাই আহিছোঁ। মইতো লগৰ কেইজনৰ লগত আহিছিলোঁ চাওমিন দোকান, এতিয়া ফেমিলি পেক লৈ পেলাই আহিছে। আহি গ'ল মন্দিৰত আহি পাইছেহি। বহুতো ব্লগাৰ আছে ইয়াত, বহুতো নিউজ চেনেলো আহিছে। চ' এনেকুৱা ভিৰ মানে ভৰিত দিব পৰা নাই। আপোনালোকে
মেলা বুলি ক'লে জিলাপি মেইন, সেয়ে আমাৰ জিলাপি ইয়াত হৈ আছে। চাই লওক আপোনালোকে কেনেকুৱা দেখাইছে ইয়াত। ৰাতি হৈছে যদিও পুৰা মানুহ কমা নাই, এতিয়া আৰু বেছিয়ে ভিৰ হ'ব আমাৰ ইয়াত। চাওকচোন লাগিছে। ৰাতিটো আজি ইমান এটা ভিৰ হোৱা নাই, হ'ব চাগে আৰু এতিয়া ভিৰ, কিন্তু ৰাতি ভিউটো চাব মজা লাগিছে। চবফালে লাইট যোৱা বস্তু চব। বেৰি বাই দোকানত আহিছোঁ, ৰোল খাবলৈ আহিছোঁ। এইটো ৰোল বনাব এতিয়া। এইটো আফ্ৰিকাৰ পৰা আহিছে, আমাৰ আফ্ৰিকাৰ পৰা অহা কাৰিকৰ এজন। আপুনি কওক বিক্ৰী বাটা কেনেকুৱা হৈছে মেলা? বতৰ বেয়া, বিক্ৰী বেয়া। ত' ভিডিঅ'টো চালে ভাল পালে লাইক কৰিব, যদিহে মই কিবা বেয়া দেখাব পৰা নাই তেন্তে ডিছলাইক মাৰি দিব ভিডিঅ'টো, মই একো বেয়া নাপাওঁ। আৰু যদি ভিডিঅ'কেইটা চাই ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু যদি মোৰ যদি ভিডিঅ' বনাওঁতে, কাৰণ মইতো আগৰ পিছত ভিডিঅ' বনাই পোৱা নাই, নতুন বনাই গৈ আছোঁ, তেতিয়াহ'লে যদি কমি আছে আৰু কিবা যদি প্ৰব্লেম হৈছে ক'ব, কমেণ্ট কৰি জনাব মোৰ যদি কিবা কমি হৈ আছে। আৰু কিছুমান কয় চাউণ্ড কোৱালিটি কম হৈছে বুলি, তেতিয়া মই চাউণ্ড কোৱালিটি ভাল কৰিব চেষ্টা কৰিম আৰু। ত' অ'কে, বাই বাই।